खुलुमबाय स्टुडियो आं रबन बसुमतारी फिन आरोबाव हानि फोरमान बिलाइ रानना होदों बिटिआर सरकारा बाक्सा जिल्लानि सालबारि बाथौगुरि आरो खलबारि ओनसोलाव हानि फोरमान बिलाइ गैजायै नखरफोरनि हानि फोरमान बिलाइ रानना होदों बिटिआर सरकारा नंगौ बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथांनि गोख्रों हाबा मावनायाव बाक्सा जिल्लानि सालबारि बाथौगुरियाव गं 29 नखरनो आरो खलबारि ओनसोलाव गं 87 नखरफोरनो हानि फोरमान बिलाइ रानना होदों बिटिआर सरकारा मख'नो गोनांदि थांनाय माखासे सानफोरावबो प्रमद बर'नि दैदेननायाव बिटिआर सरकारा गोबां गामिफोराव गोबां हा गैजायै नखरफोरनो हानि फोरमानलाइ होबोनायनि अनगायैबो गोबां सुबुंफोरनो गुबुन गुबुन साख्रिनि थिसनथाइखौबो गथायनानै होदों बिटिआर सरकारा थिग बेबायदिनो दिनैबो सालबारि बाथौगुरियाव गं 29 नखरनो आरो खलबारि ओनसोलाव 87 नखरफोरनो हानि फोरमानलाइ रानना होदों बिटिआर सरकारा बे हानि फोरमान बिलाइ रानना होनाय हाबाफारियाव एमसिएलए जय मोसाहारि टिसिएलसिनि मासिगिरि बिनोद मोसाहारि बिखन गयारी आरो गोबां दैदेनगिरिफोरखौ बाहागो लानायखौ नुनो मोननाय जादों সকলকে নমস্কাৰ যাচিছোঁ আজি আমাৰ বিটিআৰৰ মাননীয় CM প্ৰমোদ বড়োৰ নেতৃত্বত মিছন বৈষম্যমুক্তি 2.0 ইয়াৰ জৰিয়তে মোটামুটি হালবাৰী সমষ্টিৰ অন্তৰ্গত মোটামুটি 400মান পৰিয়ালক আবদ্ধত প্ৰাথমিক পৰ্যায় হিচাপে আমাৰ উত্তৰ বৰতা ৰিজাৰ্ভৰ বাথৌগুৰি গাঁৱত আমি অৱলম্বনটো কৰিলোঁ ইয়াতে মোটামুটি আমাৰ 34টা পৰিয়ালক আবদ্ধত বাকি এইবিলাক মানে অন প্ৰসেছত আছে পৰ্যায়ক্ৰমে এটো দি থকা হ'ব তো খুবই ভাল এটা হৰি পাইছো ৰাইজে খুব খুশি হৈছে মানে দীঘলীয়া এটা আশা আছিল এই আশাটো আজি আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আশাটো পূৰণ হ'ল তাৰ কাৰণে ৰাইজে আমাৰ প্ৰমোদ ছাৰক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছে আৰু অহা দিনত দলৰ সপক্ষে শুভকামনা এওঁলোকে যাচিছে আৰু সহযোগ নিশ্চয় কৰিব তো মই আশা কৰিছোঁ আজি কিমান গৰাকী মানুহ মাটি বাটা প্ৰদান কৰা হ'ল ইয়াতে বৰ্তমান আজি 29টা পৰিয়ালক দিয়া হৈছে বাকি 5টা অকমান নামটো কোন সংৰক্ষণ কৰিব লগা হৈছে এইটো আমি পৰৱৰ্তী দিম বুলি কৈছোঁ এইখন চৰকাৰৰ দিনত আচলতে বহুত কমিহীন মানুহক মানে মাটিৰ পট্টা প্ৰদান কৰা হৈছে আৰু যিসকল বাদ পৰিব তেওঁলোকক পৰ্যায়ক্ৰমে কেনে ধৰণে দিয়া হ'ব হয় হয় ইয়াতে যেটো ভূমিৰ যেটো ৰাইজৰ যেটো অধিকাৰ যেটো আকাংক্ষা এই আকাংক্ষাটো পৰিপূৰ্ণ কৰাৰ কাৰণে আমাৰ বিটিআৰ চৰকাৰে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত উঠি পৰি লাগিছে আগতে মানে মেনুৱেল পৰ্যায়ত কাম চলিছিল এইটোত আমাৰ ডিজিটেলাইজেশ্যন কৰিলে যাতে ৰাইজৰ কাম কৰাৰ যাতে সহজ হয় গোটেই সমস্যাবিলাক কি ধৰণে নতুনত্ব প্ৰয়োজনৰ কি কয় নতুনত্ব মেকানিজমৰ মাধ্যমেদি সংগঠন কৰিব যায় হেতুত মানে ভাল এটা পৰিকল্পনা কৰি আছে ৰাইজক সন্মুখত যেহেতু নিৰ্বাচনী বতৰ এই নিৰ্বাচনী দিকটোত বিৰোধী দলৰ পৰা বিভিন্ন বিভ্ৰান্তিমূলক কথাবিলাক ক'ব বিচাৰে বোলে ইউপিপিএল দল আহিলে মানে উচ্ছেদ অভিযান আৰম্ভ হ'ব কিন্তু এনেকুৱা ধৰণৰ কোনো এটা পৰিকল্পনা আমাৰ প্ৰমোদ ছাৰৰ নাই বা বিটিআৰ ইউপিপিএল দলৰ নাই বিগত 17 বছৰ কালৰ যেটো মাটিৰ যেটো সমস্যাৰ সংগঠনৰ যেটো বিষয় যদি বিপিএফ চৰকাৰ থাকোতে আমাৰ হাগ্ৰামা মহিলাৰ যেটো ব্যৱস্থা কৰিছিল একদম ক্ষীণ আছিল এও 17 বছৰ কালৰ মাত্ৰ 16000 মান মানুহক দিলে কিন্তু আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত প্ৰায় আজি তাৰিখত 3 লাখ পৰিয়ালক মানে ভূমিৰ পট্টা দিয়া হৈছে আৰু পৰিকল্পনা আছে পৰ্যায়ক্ৰমে এটো দি থকা হ'ব বুলি আমাক জনাইছে উন্নয়নৰ যেটো ধাৰা আছিল এই ধাৰা ক্ষেত্ৰত আপুনি এগৰাকী জনপ্ৰতিনিধি হিচাপে কি দেখিছে চলতে কেনে ধৰণৰ কামসমূহ দেখিছে এক নম্বৰত যদি ক'বলৈ যাওঁ এতিয়া আমাৰ ৰাইজৰ যিবিলাক সমস্যাবিলাক আছিল জৰ্জৰিত অঞ্চল হিচাপে ডাঙৰ সমস্যাবিলাক আছে চাৰিদিকে কিন্তু এটা সময়ত কিছু ৰাস্তা কিছু স্কুলৰ হে কাম হৈছিল কিন্তু এতিয়া আমাৰ স্কুল হস্পিটাল আদি কৰি ৰাস্তা দলং আদি কৰি আমাৰ ৰাইজৰ যেটো দুখীয়া পৰিয়ালৰ যেটো শিক্ষাৰ যেটো ব্যৱস্থা আৰু আমাৰ যেটো খেতি বাতিৰ যেটো ব্যৱস্থা এই ব্যৱস্থাবিলাক গোটেই হাঙৰি যেটো আমাৰ যেটো মৌলিক অধিকাৰ যেটো আমাৰ প্ৰয়োজনীয়তা এটা পৰিয়াল চালতে যিখিনি চৰকাৰৰ তৰফৰ পৰা যেটো সহায়ৰ প্ৰয়োজনীয়তা আছে এই প্ৰয়োজনীয়তাটো আমাৰ প্ৰমোদ ছাৰৰ নেতৃত্বত খুব সুন্দৰভাৱে পৰিকল্পনা কৰিছে আৰু সুন্দৰভাৱে সমাধান কৰাৰ কাৰণে মানে আন্তৰিকতাৰে মানে যথেষ্ট চেষ্টা কৰাটো মই দেখা পাইছোঁ ইয়াতে আমাৰ অলপৰ বিটিআৰৰ শিক্ষাৰ অনুষ্ঠানবিলাক নতুনকৈ
স্কুল কলেজ মিলি মোটামুটি 1700 নতুন বিল্ডিং কৰিলে 2200তকৈ বেছি স্কুলবিলাক আমাৰ মেৰামতি কৰিলে ৰাস্তা ঘাটবিলাক যথেষ্ট হৈ আছে আৰু হৈ থাকিব BTC চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰক মই ধন্যবাদ জনাইছোঁ এইটোৱে আমাৰ বাথুগুৰি গাঁৱৰ আজি বহুত বছৰৰ পিছত আমাৰ এই বাথুগুৰি গাঁৱৰ ভিজিয়াৰ মাটিটো ন্যায়াধি পাট্টা কৰাৰ কাৰণে মই আমাৰ ডাঙৰীয়া প্ৰমোদ বড়ো ছাৰক মই অন্তৰৰ পৰা মই ধন্যবাদ যাচিছোঁ আৰু আমাৰ গাঁৱৰ ৰাইজে ক'ব লাগিব যে আজি চৰকাৰটো মানে আমাক থাকাৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে মই এইটোৱে ধন্যবাদ জনাইছোঁ ছাৰক আৰু আগন্তুক সময়ত আৰু ভালে যেন আমাক ৰাইজক সেৱা কৰি যাই থাকে ইয়াৰ কাৰণে মই ছাৰক মোৰ অন্তৰৰ পৰা হাজাৰ মানে ধন্যবাদ জনালোঁ আপোনালোকৰ যিটো সমস্যা আছিল এই সমস্যাটো হাগ্ৰামাৰ দিনত হোৱা নাছিল নেকি আগতে নাছিল এতিয়া আমাৰ BTR আমাৰ প্ৰমোদ বড়ো ছাৰে আহাৰ পৰা আমাক এতিয়া এই আজি 2025ৰ আমাৰ মাটি দি পাট্টা দিয়া হ'ল ইয়াৰ কাৰণে আমাৰ বাথুগুৰি সমাজৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ মই এইটোৱে ক'ব খোজোঁ আগন্তুক নিৰ্বাচনত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰে জয়যুক্ত হয় আমাৰ চালবাৰী সমষ্টিবাসী ৰাইজক প্ৰথমতে ধন্যবাদ যাচিছোঁ যে আমি আজি আমাৰ BTR চৰকাৰৰ পৰা যিটো মাটি পট্টা দিয়া এই কামটো চালবাৰী সাব ডিভিজন লেণ্ড এডভাইজৰী বোৰ্ড এই বোৰ্ডৰ জৰিয়তে আমি দিবলৈ ইয়াত কিবা কাৰ্যসূচী এটা লৈছোঁ আৰু আমি বাথুগুৰি গাঁৱত প্ৰথমে আমি এই বিতৰণ কাৰ্যসূচীটো কৰিম আৰু ইয়াত আহি মানে ৰাইজৰ লগত থাকি মই নিজকে মানে ধন্য মানিছোঁ এই ৰাইজৰ পুৰণা এটা দাবী আছিলে বহুত ডাঙৰ এটা মানে আমাৰ সমস্যা আছিলে কিন্তু এই সমস্যাটো আজি যে সমাধান হ'ল আজি আমি এই চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন কৰিব আহিছোঁ লেণ্ড পাট্টা তো এইটো মানে পাবৰ কাৰণে আৰু মানুহবোৰ বহুত মানে অস্পোচ হৈ আছিলে আজি পালে তাৰ কাৰণে এখেতসকলে ইমানেই আনন্দিত পাইছে মানে বহুত ভাল লাগিছে এখেতসকলৰ মানে মজিয়াত থাকি মই নিজে কওঁ মানে ধন্যবাদ মানিছোঁ ইয়াত মানে গাঁওটো সৰু আছিলে সেইটো মানে 40টামান মানে পৰিয়াল আছে আৰু 40টা পৰিয়াল সকলোকে ইয়াত মানে আজি দিয়া হ'ব পৰ্যায়ক্ৰমে আৰু যিখিনি বাদ পৰিছে তেওঁলোকক কেনে ধৰণে দিয়া হ'ব এইটো মানে আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতি আছিলে BTR চৰকাৰৰ আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্ব যিটো চৰকাৰ মাটি নথকা সকলো মানে ৰাইজক মাটি দিয়া যিটো মানে আমাৰ কিবা আছিলে এইটো মানে সকলোকে পূৰণ কৰিব বুলি আমাৰ প্ৰতিশ্ৰুতি এইটো আৰু এই প্ৰতিশ্ৰুতি মতে বৰ্তমান আৰু আমাৰ সমষ্টিটো বহুত গাঁৱত যিবোৰ গাঁও ভিজিয়াৰ গাঁৱত আছিলে এখেতসকলক মানে মাটি দিয়া যিখিনি কাৰ্যসূচী এই কাৰ্যসূচীটো হৈ থাকিব চলি থাকিব নিৰ্বাচনক লৈ বেছি দিন নাই তেনে ক্ষেত্ৰত আপুনি যিহেতু হালবাৰীত প্ৰতিনিধিত্ব কৰি আহিছে কি হ'ব হালবাৰীৰ এইবাৰ নিৰ্বাচনৰ ৰণদংকা আৰু নিজৰ আপোনাৰ নামটো প্ৰাৰ্থিত্বৰ দাবীদাৰত ইতিমধ্যে চৰ্চা হৈ আছে এইটো হ'ব পাৰে চৰ্চাটো ডাঙৰ কথা নহয় আগতে মই প্ৰতিনিধিত্ব কৰিছিলোঁ আমাৰ হাইকমাণ্ডে এইটো নিৰ্ণয় কৰিব এইবাৰ কাক মানে প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু আমাৰ দল হিচাপে UPPL দল হিচাপে আমি প্ৰস্তুতি আমি তুংগত আমাৰ আৰু অন্য দল হয়তো খেলিব কিন্তু ৰাইজে আৰু আমাৰ দলৰ প্ৰতি বেছি মানে মৰম আশীৰ্বাদটো বেছি আছে আমাৰ দলৰ প্ৰতি আৰু যিকোনো মানে আমাৰ মিটিং চিটিঙত আৰু মানুহৰ যিখিনি সমাগম এইবোৰ যদি দেখে তেতিয়াহ'লে আমি মানে অনুমান কৰিব পাৰি যে আগন্তুক নিৰ্বাচনত UPPLয়ে মানে জয়যুক্ত কৰিব প্ৰাৰ্থিত্ব যাকে নিদিয়ক কিয় আচলতে দল হিচাপে কাম কৰি সকলোৱে যাব নিশ্চয় এইটো আমাৰ কোনো কিবা নাই প্ৰাৰ্থী কোন হয় এইটো হাইকমাণ্ডে সিদ্ধান্ত ল'ব আমাৰ প্ৰথম পেজটো মানে ডিক্লেয়াৰ হ'ল আৰু দুটা পেজত দিব দুটা পেজত নেক্সট পেজত আমাৰ হয়তো আমাৰ চালবাৰী সমষ্টিৰ প্ৰাৰ্থীটো ওলাব যাকে নিদিয়ক কিয় দাবীটো দলত থকা সকলোৱে দাবী কৰিব ডাঙৰ কথা নহয় কিন্তু দলে যাক দিব আমি সকলোৱে মানে একেলগে লগ লাগি মানে এই সমষ্টিটো আৰু UPPL দলে জয়যুক্ত হোৱাৰ কাৰণে আমি কাম কৰিম আৰু ৰাইজৰ ঘৰেও আমি যিখিনি গৈছোঁ আমি মানে সকলোৱে মানে আমাক সঁহাৰি জনাইছে ইয়াত বড়ো মাত্ৰ নহয় ইয়াত থকা যিখিনি জনগোষ্ঠী বড়ো অসমীয়া বেংগলী মুছলমান আদিবাসী
মানে ৰাভা সকলোৱে মানে UPPL দলৰ প্ৰতি আৰু ইমানেই মৰম ইমানেই মানে কিবা হৈছে মানে আশীৰ্বাদ দিব আহিছে মানে আমি মানে নিজকে বহুত ভাল লাগিছে।